নমস্কাৰ। আজি ছ'চিয়েল মিডিয়াত খুব তীব্ৰ গতিত এটা নিউজ LIC সম্পৰ্কে প্ৰচাৰ হৈ আছে যে LICৰ গ্ৰাহকৰ 1600 ক্ৰ'ৰ লোকচান হ'ল আৰু এই লোকচান LICৰ গ্ৰাহকসকলে ভৰিব লাগিব। গ্ৰাহকসকলৰ পৰা এই টকা LIC উঠাব আৰু সেই যি লোকচান হ'ল সেই লোকচানখিনি ভৰপাই কৰিব। তো LICৰ যিখিনি গ্ৰাহক সেই গ্ৰাহকসকলৰ যাতে এই ক্ষেত্ৰত তেওঁলোকৰ বিশেষ চিন্তা নহয়, তেওঁলোকে যাতে নিগেটিভলি নলয় কথাটো, তো তাৰ বাবে ভিডিঅ'টো মই বনালোঁ। আটাইখিনি তথ্য মই মোৰ ফালৰ পৰা বেষ্ট হিচাপত মই দিব বিচাৰিছোঁ। কিবা ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, তো সেইখিনি আঙুলিয়াই দিব। আচলতে এই যিটো আপোনাৰ ৰাজেশ এক্সপৰ্টৰ LICৰ 2000 ইনভেষ্টমেণ্ট যিটোৱে এতিয়া তীব্ৰ গতিত ছ'চিয়েল মিডিয়াত প্ৰচাৰ লাভ কৰিছে, তো ইয়াৰ ফলত LICৰ 1600 ক্ৰ'ৰ লোকচান হ'ল। আৰু এই লোকচান মই নোহোৱা বুলি কোৱা নাই, ইনভেষ্টমেণ্টত লাভ লোকচান থাকে আৰু LICৰ এই ক্ষেত্ৰত নিশ্চয় কিবা এটা ভুল ভ্ৰান্তি ৰৈ গৈছে, যাৰ ফলত এটা ইনভেষ্ট নকৰিবলগীয়া ষ্টকত তেওঁলোকে ইনভেষ্ট কৰি পালে। কিন্তু এনেকুৱা নহয় যে LICয়ে ইনভেষ্ট কৰা প্ৰতিটো ষ্টক আজি লোকচানৰ সন্মুখীন হৈ আছে বা লোকচানৰ সন্মুখীন হ'ব, এনেকুৱা নহয়। ক'ৰবাত বহুতখিনি লাভো হৈ আছে। গতিকে LICৰ এই লোকচানৰ বাবে গ্ৰাহকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো নাই, কাৰণ যিখিনি এই ষ্টকত ইনভেষ্ট হৈছে LICৰ পইচা, সেই পইচাখিনি হ'ল LICৰ অনলি যিমানখিনি টোটেল AUM অৰ্থাৎ এছেট আণ্ডাৰ মেনেজমেণ্ট, তাৰ মাত্ৰ 0.035%। অৰ্থাৎ আপোনাৰ যদি 100 টকা আছে, সেই 100 টকাৰ ইনভেষ্টমেণ্ট হ'ল 0.035%। অৰ্থাৎ ইনভেষ্টমেণ্ট গোটেইখিনি যদি আপোনাৰ লোকচান হয়, তেতিয়া আপোনাৰ 100 টকাৰ হাতত থাকিব 99.965 টকা। গতিকে এইটো বহুত বেছি ডাঙৰ লোকচান নহয়। হয় যে 1600 ক্ৰ'ৰ শুনিবলৈ বহুত ডাঙৰ, আৰু এই লোকচান একচুৱেলি হ'ব লগা লোকচান নহয়। আৰু এই টকা আপোনালোকৰে টকা, LICত যিয়ে ইনভেষ্ট কৰিছে, নিৱেশ কৰিছে, সেই নিৱেশ কৰা মানুহখিনিৰে টকা। কিন্তু আপোনালোকৰ টকা তাত লোকচানৰ সন্মুখীন হোৱা নাই, তাত LICৰ লোকচান হৈছে, আপোনাৰ লোকচান হোৱা নাই। তো LICয়ে আপোনাক যিখিনি দিওঁ বুলি কৈছে সেই টকা আপোনালোকে পাব, কাৰণ 1956ৰ ইঞ্চুৰেঞ্চ এক্ট মতে আপোনালোকক LICয়ে কথা দি ৰাখিছে যে আপোনালোকক যিমানখিনি বোনাছ LICয়ে আজি দিম বুলি কৈছে, যিখিনি বোনাছ আপোনালোকক দিব সেইখিনি গেৰাণ্টেড হ'ব। আৰু যদি LICৰ কিবা কাৰণত লোকচান হয়, আপোনালোকক দিব নোৱাৰে, সেই নোৱাৰিলেও চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনালোকক সেই ধন দিব আৰু দিবলৈ বাধ্য, কাৰণ LIC 100% এটা গভৰ্ণমেণ্ট লাইফ ইঞ্চুৰেঞ্চ কোম্পানী। গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু 100 টকা এটাৰ 0.035 পইচা লোকচান হ'লে LIC ডুবি নাযায়, কাৰণ LICৰ টোটেল এছেট আণ্ডাৰ মেনেজমেণ্ট টকাৰ হিচাপ আপোনালোকক যদি কওঁ, আপোনালোকে তেতিয়া বুজিব। সেই হিচাপ হ'ল 57,29,396 ক্ৰ'ৰ। এইখিনি হ'ল LICৰ এছেট, আৰু তাৰ মাজৰ মাত্ৰ 1600 ক্ৰ'ৰ LICৰ লোকচান হৈছে বুলি কৈছে, আৰু ইনভেষ্ট কৰিছে 2000 ক্ৰ'ৰ। আটাইখিনিও যদি লোকচান হয়, তথাপিও আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই, কাৰণ ইয়াত LICৰ এটা ষ্টকতহে লোকচান হৈছে। বাকী LICয়ে কেৱল ইয়াতে আটাইখিনি ধন নিৱেশ কৰা নাই, অন্য বিভিন্ন ধৰণৰ কোম্পানীত নিৱেশ কৰিছে, ষ্টক কিনিছে, বা বেলেগ যিখিনি গেৰাণ্টেড কিছুমান ৰিটাৰ্ণ হোৱা
বন থাকে তেনেকুৱাবিলাকতো নিৱেশ কৰিছে। গতিকে সেইবিলাকৰ পৰা LICৰ লোকচান হোৱা নাই, আৰু LICৰ লোকচান হোৱা নাই বাবে আজি বছৰ বছৰ ধৰি LIC আপোনালোকৰ বিশ্বাস ৰাখি আপোনালোকক ৰিটাৰ্ণ দি আছে। গতিকে আপোনালোকে এইবিলাক বাতৰিত বিশেষ গুৰুত্ব নিদিব, কাৰণ যিখিনি প্ৰাইভেট ইঞ্চুৰেঞ্চ ছেক্টৰৰ কোম্পানী আছে বা LICৰ প্ৰতিদ্বন্দ্বী আছে, তেওঁলোকে এইবোৰ বেছি ধৰণে স্প্ৰেড কৰিব, আৰু আপোনালোকৰ এই সময়তে যদি তেওঁলোকে LICৰ অলপ হ'লেও এনেকুৱা কথা কৈ আপোনাৰ পৰা এটা পলিচি নিয়াব পাৰে, বা আপোনাৰ যদি চলি থকা LICটো বন্ধ কৰিব পাৰে, তাৰ বিনিময়ত কিন্তু আপোনাৰ যথেষ্টখিনি ক্ষতি হ'ব। কাৰণ আপুনি পলিচি বন্ধ কৰিলে আপোনাৰ জমা ধন হয়তো যদি আপোনাৰ পলিচি 1 বছৰ চলা নাই, নতুনকৈ লোৱা পলিচি বা 2 বছৰ আগৰ পলিচিবিলাক 2 বছৰ চলা নাই, তো তেনেকুৱা পলিচিবিলাকৰ ক্ষেত্ৰত আপুনি এতিয়া বন্ধ কৰি দিলে আপোনাৰ সেই পলিচি আপুনি ৰিভাইভ কৰিব লাগিব যদি আপুনি পিছত বিচাৰে, বা আপোনাৰ আজীৱন সেই পইচাৰ পৰা আপুনি ৰিটাৰ্ণ নাপাব, প্লাছ আপুনি লাইফ ইঞ্চুৰেঞ্চৰ যি সুবিধা সেই সুবিধা হেৰুৱাব। গতিকে ভয় কৰাৰ প্ৰয়োজন নাই। এইবিলাক সমস্যা ষ্টক মাৰ্কেটত আহি থাকে আৰু আহি থাকিব ভৱিষ্যতেও। হয়তো কোনোবা ফ্ৰড কোম্পানী ওলাব, নতুবা ষ্টক মাৰ্কেট ডুবিব। এনেকুৱা ধৰণে লাভ লোকচানৰ মাজেৰে ব্যৱসায় চলিয়ে থাকিব। গতিকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, আৰু আপোনালোকে LICৰ প্ৰতি বিশ্বাস ৰাখিব, কাৰণ LICত 1956 ইঞ্চুৰেঞ্চ এক্ট মতে ছভাৰেইন গেৰাণ্টিৰ সুবিধা বিশ্বাস আপোনালোকক দি থৈছে LIC। ধন্যবাদ।